হাই এভৰিৱান, মোৰ ইউটিউব চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বনাম ব্ৰইলাৰ চিকেন আৰু আলু। এয়া লৈছোঁ ব্ৰইলাৰ চিকেন আৰু আলু, পিঁয়াজ, আদা নহৰু, কেঁচা জলকীয়া। কেৰাহীখন গৰম হ'ল, ইয়াত মই তেল দিছোঁ। পিঁয়াজখিনি দিলোঁ, পিঁয়াজখিনি ইয়াত মই ভাজিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈছে আৰু ইয়াত এতিয়া মই মাংসখিনি দি দিম। মাংসখিনি দি মই এতিয়া ভাজি ল'ম। এতিয়া ইয়াত মই হালধি দি দিছোঁ। নিমখ দিছোঁ। ভালকৈ লৰাই মেলি অলপ ভাজি ল'ম মাংসখিনি। মই জুইতে বনাইছোঁ। জুইত বনালে চিকেন খাই ভাল লাগে, সেইকাৰণে আজি মই জুইতে বনাইছোঁ। মাংসখিনিৰ পৰা লাহে লাহে তেল এৰিবলৈ ধৰিছে। মাংসখিনি ভাজা হৈছে আৰু প্ৰায়। মাংসখিনি ভালকৈ ভাজিলে মানে খাই ভাল লাগে, সেইকাৰণে মই মাংসখিনি ভালকৈ ভাজিছোঁ। কমেও 80% মান সিজাকৈ মই ভাজিছোঁ। তাৰপাছত দিছোঁ এতিয়া আদা নহৰুখিনি মই লাষ্টত দিছোঁ। মানে আদা নহৰুখিনি ফাৰ্ষ্টত দিলে মানে জ্বলি যায় যে, সেইকাৰণে মই এতিয়া মাংসখিনি ভজা পাছতহে আদা নহৰু দিছোঁ, তেতিয়া ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব মোৰ ষ্টাইলটো। আদা নহৰু দিয়াৰ পাছত এতিয়া মই ইয়াত আলু দি দিম। আলু দি মেলি এতিয়া মই অকণমান ভাজি ল'ম। এতিয়া মই জিৰা আৰু জালুক পিচা দিছোঁ। এতিয়া লৰাই লৈছোঁ। এতিয়া ইয়াত মই ৰেড চিলি অকণমান দিছোঁ কালাৰৰ কাৰণে। মাংস আৰু আলু ভাজা হৈ গ'ল। এতিয়া ইয়াত মই পানী দিছোঁ। মই আলুখিনি ভালকৈ সিজিবৰ কাৰণে পানী দিছোঁ। মই ইমান জোল নবনাওঁ, অলপ গ্ৰেভি টাইপৰ বনাওঁ। মই ব্ৰইলাৰ চিকেনত জোল খাই বেয়া পাওঁ, অকণমান গ্ৰেভি টাইপৰ ভাল পাওঁ, সেইটো কাৰণে গ্ৰেভি টাইপৰ বনাওঁ। এই পানীখিনি মই ভালকৈ উতলিবলৈ দিম আৰু আলুখিনিও ভালকৈ সিজিবলৈ দিম।
এইখিনি মোৰ আলু চিকেন হৈ গ'ল। কালাৰো ধুনীয়া হৈছে, আলুও ধুনীয়াকৈ সিজিছে। এতিয়া ইয়াত মই গৰম মছলা অকণমান দি দিম। গৰম মছলা অকণমান দি মেলি 2 মিনিটমান ঢাকি মেলি থৈ দিম, তাৰপিছত মই নমাই দিম। এয়া মোৰ চিকেন ৰেডি। এতিয়া এটা মই পাত্ৰত ওলাই লওঁ। গৰম গৰম ধোঁৱা ওলাইছে। চিকেনৰ কালাৰটো ধুনীয়া হৈছে বাৰু, খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে ট্ৰাই কৰি চাব। পুৰিৰ লগত খাই বেছি ভাল লাগিব, কিন্তু মই ভাতৰ লগতে খালোঁ বাৰু।